বিহু শিকিলে আগলৈ নাচিব পাৰিম। আপুনি যেতিয়া নিজৰ জেগাত যাব, বাহিৰত যাব, বিহু নাচিম বুলি ক'ব খালি, কাৰণ কইনা বিহুৱতী হয়। আপুনি কেনেকুৱা লাগিছে? লখিমপুৰৰ জোৱাই হৈ কেনেকুৱা লাগিছে? দৰাৰ গ'লে যে খুব ধুনীয়া লাগিছে, এণ্টাৰটেইনমেণ্ট হৈছে, ভাল গৈছে। এতিয়া কইনা মুখৰ পৰা জানো যে তেখেতৰ কেনেকুৱা লাগিছে আজি, আৰু তেখেতৰ মানে মই এনেকুৱা কইনা ক'তো কোৱাই নাই, পুৰা লয়েল কথা কৈছোঁ যে নিজৰ ভায়েকৰ নিচিনাই কথা পাতি আছোঁ। আৰু মই এটাই ভাল লাগিছে, মোৰ এইবোৰ হেৰেছমেণ্ট নাই ইয়াত। মোক কোনেও কোৱা নাই যে এইটোকে গা সেইটোকে গা, একো কোৱা নাই। আমাৰ যোৰহাটৰ কোনো বেলেগ তই এইটো গাবই লাগিব, আমুক গাত আমুক সেইবোৰ কৈ থাকে। ইয়াত বৰ ভাল লাগিছে যে নিজৰ মতে